নমস্কাৰ সুধাকণ্ঠ ভূপেনদালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে টাইমছ নাও অসমৰ বিষয়ববীয়া কৰ্তৃপক্ষ আটাইলৈ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মাতি আনি অনুষ্ঠানত ভাগ লোৱাৰ সুযোগকণ দিয়াৰ বাবে সুধাকণ্ঠ ভূপেনদাৰ বিষয়ে আমাৰ নিচিনা মানুহে ক'বলৈ গ'লে শব্দৰ অভাৱ হয় ভাষা হেৰাই ভাষাৰ অভাৱ ঘটে যিয়ে নহওক ভূপেনদা আমাৰ প্ৰতিজন অসমীয়াৰ উশাহ ভূপেনদাই আমাক গীতৰ মাজেৰে লিখনিৰ মাজেৰে বহুত কথাই কৈ থৈ গ'ল আজিকালি এনেকুৱা অনুভৱ হয় মোৰ নিজৰ যেন ভূপেনদাই গাই যোৱা গীতৰ কথাবোৰ লিখি থৈ যোৱা কথাবোৰ যেন প্ৰতিটো কথাই ফুলিয়াব ধৰিছে সেয়েহে অনুষ্ঠানৰ আৰম্ভণিতে ভূপেনদাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ এটি মোৰ হৃদয়ত সদায় গুণগুণনি আহি থকা গীত নিশ্চয় আপোনালোকৰো ভাল লাগিব ও জুয়ে পুৰাতি ৰাখি নিৰ্বাচনীৰ বছৰ মোৰ ভাইটি নোৱাল নেপালো খবৰ তই জাননে খবৰ তাৰ জাননে খবৰ জিলাৰ গাঁও তাৰ সমকক্ষ নাই তোক হেৰুৱাই আমাৰ গয়াই ক্ৰোধতে বিনাই মৰি খালি হ'ল পাঠ্য পুথি থোৱা ঘৰ আহোঁ বুলি নাহিল দেখোঁ জাননে খবৰ আৰু জানো যদি কোনোবাই তাৰ দিবিনে খবৰ তই জাননে খবৰ তাৰ জাননে খবৰ জানো তাৰ পণ আছিল দেশখন গঢ়িব অহা দিনৰ সুন্দৰ জীৱন অসমবাসীক দিব চিঞৰেখি নিজৰ মাটিত হ'ব কিয় পৰ অ চিঞৰেখি নিজৰ মাটিত হ'ব কিয় পৰ মোৰ ভাইটি নোৱা জাননে খবৰ তই জাননে খবৰ তাৰ জাননে খবৰ ধন্যবাদ জনাইছোঁ ভূপেনদা বহুত ৰসাল আছিল আমি সকলোৱে জানো আৰু প্ৰকৃতি বুলি কওঁতে আমাৰ লুইতক লৈ তেখেতৰ লিখা বহুত গীতেই আছে মই এটি গীত গাম অকণ পিছতেই প্ৰেমৰ গীতো আমাৰ বহুত আছে প্ৰেম মৰম ভাল পোৱা তেখেতৰ গীতৰ যিটো বিশ্লেষণ যিটো আৱেগ অনুভূতি সেইটো মানে পাবলৈ চব গীততে পাবলৈ অসুবিধা আজিকালিৰ গীতবিলাকত তেনেকুৱা মই দেখিবলৈ নাপাওঁ হয়তো সকলোৱে নাপায় চাগে ভূপেনদাৰ যিটো প্ৰকাশ প্ৰেম মৰম ভাল পোৱাৰ ভূপেনদাৰ ৰোমান্টিক গীত এইটো প্ৰেমৰ গীত গাবলৈ লৈছোঁ নিশ্চয় আপোনালোকৰো ভাল লাগিব গুপুতে কিমান খেলি আলিংগনৰ এই খেলা চতিয়া আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা গুপুতে কিমান খেলি আলিংগনৰ এই খেলা এই প্ৰেমৰ গীতটিৰ মাজতেই ভূপেনদাই সমাজ সংস্কাৰৰ বিষয়েও আমাক জানিবলৈ দিছে যে
প্ৰেম আৱেগৰ অনুভূতিৰ মাজত সমাজ সংস্কাৰৰ কথাও কৈছে আমাক। কেনেকৈ কৈছে? সমাজ আৰু সংস্কাৰ, সমাজ আৰু সংস্কাৰ দেখুৱাও আহা প্ৰিয়া, লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া। যৌৱনত জানো পাপ থাকে, প্ৰকাশ জানো বন্ধ থাকে, লহৰে জানো সাগৰক কৰে কাহানিও অৱহেলা। গুপুতে গুপুতে কিমান খেলি আলিংগনৰ এই খেলা। ভূপেনদাৰ গীতত কি নাই? সকলোখিনিয়ে বিচাৰি পাওঁ আমি। নদী, প্ৰকৃতি, মৰম, ভাল পোৱা, প্ৰেম, দুখীয়াৰ ওপৰত থকা মানুহৰ দয়া, মমতা, ঐক্যতা, গোটেইখিনি আমি ভূপেনদাৰ গীতৰ মাজত পাওঁ। তথাপিও মই এটি প্ৰেমৰ গীতে গাবলৈ লৈছোঁ। এই গীতটি সকলোৱে ভাল পায়। নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিও আজিকালি বহুত ধুনীয়াকৈ ভূপেনদাৰ গীতবোৰ শিকিবলৈ লৈছে, শিকিছে, বহুত ধুনীয়াকৈ গায় শিকি মেলি। তো এইটো আমাৰ কাৰণে বহুত এটা মানে ভাল লগা কথা। নৱপ্ৰজন্মই বহুত ধুনীয়াকৈ গীত গাবলৈ শিকিছে, ভূপেনদাৰ গীতো শিকিছে, শিকি মেলি বহুত ধুনীয়াকৈ গায় তেওঁলোকে। এইটো গীত নিশ্চয় ভাল পাব সকলোৱে। তোমাৰ উশাহ কোমোৱা কোমল, শেৱালি কোমল হাঁহি, হাঁহিয়ে হৃদয় ভৰিলে শুনা, এটি কিবা মিঠা বাণী, শাৰদীয় চেনেহীৰে কঁকালি মান লাহি। এইখিনিতে কথা এটা কৈছোঁ, এইটো বহুতৰে শ্লিপ হয়, ভুল হয়, মানে মোৰো হৈছিলে। শাৰদীয় নহয়, মানে শাৰদীয়া বুলি গাইছে। মানে শাৰদীয়া চেনেহীৰে কঁকালি মান লাহি, তোমাৰ উশাহ কোমোৱা কোমল, শেৱালি কোমল হাঁহি, হঠাৎ আজি গালো মই মৰম সনাগী, তাকে দেখি চেনেহীৰে উখল মাখল চিন, বালিত নাচে আমাক জোকাই, বালিত নাচে আমাক জোকাই, এটি সৰু বালি মাই, তোমাৰ উশাহ কোমোৱা কোমল, শেৱালি কোমল হাঁহি, ৰুণুক জুনুক সৰা পাতত নিয়ৰ সৰি পৰে, গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে, শেৱালিৰে বিচনাতে আমি দুয়ো শুলো, শুই শুই মেঘৰ আঁৰত খৰালি গণিলো, এহাল হাঁহে আদৰিলে হঠাৎ নামি আহি, তোমাৰ উশাহ কোমোৱা কোমল, শেৱালি কোমল হাঁহি। ভূপেনদাৰ লুইতক লৈ লিখা বহুত গীত, বিস্তীৰ্ণ পাৰৰে, মহাবাহু ব্ৰহ্মপুত্ৰ, আজি ব্ৰহ্মপুত্ৰ হ'ল বহনীমান। আমাৰ অসমীয়া সমাজৰ দুখ দুৰ্দশা বা আমাৰ
যিটো চেতনা ঐক্যতা গোটেইখিনি আমি বিচাৰি পাওঁ। মই ভূপেন দাৰ আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান গীতটি গাই আজিৰ অনুষ্ঠান সামৰণি মাৰি ভূপেন দালৈ পুনৰ শ্ৰদ্ধা জনাইছোঁ। এয়া ভূপেন দাৰ চিৰসেউজ জাউতি যুগীয়া গীত। মই সৰুৰে পৰাই গাই আহিছোঁ গীতটো। আজি ব্ৰহ্মপুত্ৰ হ'লে বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান। মনৰ দিগন্তত ধোঁৱা উৰে, আকাশত পপীয়া তৰা ঘূৰে, পদে পদে কৰে কাক অপমান। আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান। এই বনি নহয় শ্যামলী বনৰ, এই বহ্নি প্ৰধান লক্ষ্য মনৰ, পুঞ্জীভূত নোপোৱাৰ বেদনা আগ্নেয়গিৰিৰ সমান। আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, সমদলৰ পদধ্বনি আবাল বৃদ্ধ বনিতাৰ, আবাল বৃদ্ধ বনিতাৰ স্বনিৰাপত্তাৰ লক্ষ্য আৰু আনক জীয়াই ৰখা, সহস্ৰজনৰ সাহস দেখি পৃথিৱী কম্পমান। আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান। মনৰ দিগন্তত ধোঁৱা উৰে, আকাশত পপীয়া তৰা ঘূৰে, পদে পদে কৰে কাক অপমান। আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান। সকলোলৈ ধন্যবাদ জনাইছোঁ। ভূপেন দালৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু টাইমছ নাওৰ মজিয়াত মাতি আনি মোক যি এয়া পবিত্ৰ অনুষ্ঠান এটা কৰাৰ সুযোগ দিলে, তাৰ বাবে মই টাইমছ নাও অসমৰ বিষয়ববীয়া কৰ্তৃপক্ষ কৰ্মীবৃন্দ সকলোলৈ মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। আজিলৈ মই এইখিনিতে পুনৰবাৰ ভূপেন দালৈ শ্ৰদ্ধা জনাই অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।